নেক্সট আমাৰ কৰিব লাগে কোৱেশ্চন নম্বৰ 5 ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m, 9m + 1 নাইবা 9m + 8 আৰ্হি বুলি আমি দেখুৱাব লাগে সো ইয়াত আমি কি কৰিম একে আগৰ নিচিনাই কৰিম ধৰা হ'ল a যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা সো ইয়াৰ ঘনফলটো দেখাব লাগে এতেকে আমি ডাইৰেক্ট কৰি যাওঁ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ইয়াত ইউজ কৰি দিওঁ পাওঁ a = bq + r 0 > r b ইয়াত সব অখণ্ড সংখ্যা কথাই আছে এতিয়া ধৰা হ'ল আমাক কি দেখাব লাগে 9 বুলি দেখাব লাগে 9 ঘনফলটো 9m + 1 নাইবা 9m + 8 আৰ্হি বুলি দেখাব লাগে ঘনফলটো গতিকে আমি কি কৰোঁ ধৰা হ'ল b = b মানটো 3 মানে লৈ লওঁ এতেকে a আমাৰ কি হ'ব দিলে 3q + r 0 > r আমাৰ 3 হ'ল যেহেতু r এটা আমি নাম্বাৰ দি থওঁ ইকুৱেশ্যনটো যেহেতু 0 > r 3 এটাকে r মান আমাৰ কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 0 ধৰি পিনি 3 আগলৈকে 0 1 2 হ'ব পাৰে যদি r = 0 হয় তেতিয়াহ'লে আমাৰ 1 ৰ পৰা কি হ'ব 1 বহাই দিওঁ তো আগৰ নিচিনাকৈ a = 3q + 0 3q হ'ব এটাকে আমি কিউব কৰোঁ a কিউব হ'লে 3q হোল কিউব 27 কিউব গতিকে ইয়াৰ পৰা আমি 9 টো কমন পাওঁ 9 3q কিউব এনেকুৱা হ'ল আৰু এটা আমি লিখিব 9m ইয়াত আমি ধৰি লওঁ য'ত m = 3q কিউব ঠিক তেনেদৰে r = যদি আমি 1 লওঁ নাম্বাৰ 1 implies ইয়াত আমি বহাম a = 3q + r মান আমি কিমান লৈছো ইয়াত 1 লৈছো এতেকে আমি আমাক কিউব লাগে গতিকে আমি কিউবটো উলিয়াম 3q + 1 হোল কিউব গতিকে আমাৰ কিমান হ'বগে এইটো আমাৰ ফৰ্মুলা কোনটো হ'ব a + b হোল কিউবৰ যেটো ফৰ্মুলা a³ + 3a² b + 3ab² + b³ এই যেটো আমি ফৰ্মুলা এটা আমি ইয়াত ভাঙি দিম বহাই দিম 3q হোল কিউব + 3 * 3q হোল স্কয়ার * 1 + 3 * 3q 1 হোল স্কয়ার + 1 হোল কিউব তো আলটিমেটলি আমাৰ ওলালে কি 3 * 9 = 27 27 q cubed plus even about 3 * 9 = 27 q square plus here about 9 q plus 1 so here আমি 9 টো কমনলি কি আহিব 3q cubed plus 3q square plus q plus 1 আমি লাস্ট বলা আহিলে গতিকে আমি লিখিব পাৰো m plus 1 এই ক্ষেত্ৰত আমাৰ য'ত এই ক্ষেত্ৰত আমি m লৈছো 3q cube plus 3q square plus q আৰু নেক্সট আমাৰ কি আহিলে r = 2 হল নাম্বাৰ 1 আমাৰ কি হ'ব a = 3q plus আৰু কাৰণে আমি 2 বহাম এটাকে a³ আমি কৈ দিও আগৰ নিচিনাকে 3q plus 2 whole cubed এটা হ'ব 3q whole cubed plus 3 into 3q whole square into 2 plus 3 into 3q into 2 plus 2 cubed so এতিয়া আমাৰ ইয়াত যদি কৰো 28 whole cube কৰিলে হ'ব 27q cube
প্লাছ ইয়াত হ'ব 2 গুণ 6 3 গুণ 9 6 আৰু 9 54 কিউব 3 গুণ 6 18 18 কিউব প্লাছ 2 গুণ 4 4 গুণ 8 হ'ল এতিয়া আমি ইয়াৰ পৰা আমি চাওঁ কিবা কম ল'ব পাৰিম ন ইয়াৰ পৰা আহিছে ইয়াত আমি কৰিলে কি হ'ব এতিয়া 27 আমাৰ ওলাব লাগে কি কেনেকুৱা টাইপত লাগে এটা আছে 9m + 8 আহি গতিকে আমি ওলাই আছে ইয়াৰ পৰা প্ৰথমটো পৰা আমি 9 কমন লৈ লওঁ 3 কিউব ইয়াৰ পৰা 9 কমন লৈছো ইয়াৰ পৰা 9 কমন আহিব 54 কিউ স্কয়াৰ আছিলে sorry 6 কিউ স্কয়াৰ প্লাস twice q plus 8 গতিকে আমি লিখিব পাৰো কি এটো 9m plus 8 যত m equals to 3q square plus 6 3q cube plus 6q square plus twice q করে আমি লিখিব পাৰো গতিকে আমাৰ আলটিমেটলি কি হলেগে এটাকে গতিকে আমাৰ কি কি হলেগে a কিউবৰ মানটো a কিউবৰ মান কেনেকুৱা আমাৰ কি ওলালে 9m এপেনে ওলালে 9m plus 1 9m বা 9m plus 1 বা 9m plus 8 আৰহে 8 আৰহে আৰু ইয়াত আমাৰ এটা আছে য'ত m belongs to z অনয়খা অৰ্থাৎ a কিউ মানে কি এটাকে a ঘন 9m বা 9m plus 1 বা 9m plus 8 আৰহে আমাৰ এটা দেখুৱা হৈ গল সো গতিকে এইটো আমি এনেকে আমি দেখাব পাৰো আমাৰ নেক্সট কোৱেশ্চন টো হল কোৱেশ্চন নম্বৰ 6 টো কোৱেশ্চন নম্বৰ 6 সলিউশন ইয়াৰ আমাৰ দিয়া আছে হিমাদ্ৰীয়ে 625 টা ভাৰতীয় আৰু 325 টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাকটিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থোপত ডাকটিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব ইয়াত আমাৰ সৰ্বাধিক কথাটো মানে আমাৰ হাইয়েষ্ট কমন যেটো ফেক্টৰ হাতত গখাও উলিয়াব লাগে দিয়া আছে ভাৰতীয় ডাকটিকট equals to 625 টা আন্তঃৰাষ্ট্ৰীয় ডাকটিকট equals to আমাৰ ইয়া আছে 325 টা এতিয়া দুইটাৰে আমাৰ গখাগু উলিয়ালে হৈ যায় এটাকে 325 আমি ডাইৰেক্ট ফৰ্ম কৰিলো 6 এবাৰ গল দুই গল থাকিল 0 6 লাগি 300 ভাগ একটা 300 আছে আকৌ ডাইৰেক্ট এনেকৈ কৈ থাকো ডাইৰেক্ট কো আকৌ 300 এবাৰ এই 325 ফৰ্ম কৰিলো এবাৰ যাব 25 আকৌ আমাৰ 25 আকৌ 300 ফৰ্ম কৰো আমাৰ 0 লাগি গল এটাকে 625 আৰু 325 ৰ গখাগু এটো কৰবা বল আমি ইউক্লিডৰ বিভাজন কলন বিধিৰ পৰা পাইছো গতিকে গখাগু ইকুৱেলছ আমি কিমান হ'ল 0 লাষ্টত হৈ যায় 25 এৰা আমি লিখি দিও আৰু ইউক্লিডৰ বিভাজন কলন বিধিৰ পৰা বুলি এটাকে গতিকে আমাৰ থুকটোত কিমান থাকিব লাগিব সৰ্বাধিক এটাকে নিৰ্ণয় সৰ্বাধিক ডাকটিকট
থাকিব এটা ধ্ৰুৱত ইকুৱেলছ টু 25 থাকে এইটো হৈছে আমাৰ ইয়াৰ এনসাৰটো এই 25টাটো হৈছে আমাৰ এনসাৰটো নেক্সট আমাৰ কোৱেশ্চনটো আহিলে কোৱেশ্চন নম্বৰ 7 আৰু এইটো যেটো অনুশীলনী 1.1 তাৰ লাষ্টৰ কোৱেশ্চন নম্বৰ 7 টো ইয়াত কেইটামান কোৱেশ্চন আপোনাক আমাৰ দিছে এইবাৰ সো ইয়াৰ আমাৰ কোৱেশ্চনটো আছে দুডাল ৰছী দৈৰ্ঘ্য 64 সেমি আৰু 80 সেমি দুইডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকনো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব বুলি আমাক দিছে গতিকে এই ক্ষেত্ৰত আমাৰ সৰ্বাধিক দৈৰ্ঘ্য মানে আমাৰ কি উলিয়াব লাগে গসাউ উলিয়াব লাগে হাইয়েষ্ট কমন ফেক্টৰটো গতিকে আমি এই ক্ষেত্ৰত গসাউ উলিয়াম দিয়া আছে একম ৰছী d equals to 64 centimeter দুইৰ ৰছী d equals to 80 centimeter গতিকে আমি এই ক্ষেত্ৰত গসাউ উলিয়ালে হ'ল এটাকে 64 এই আমি 80 হৰণ কৰো আকৌ আমি কি কৰিম এই 16টোৱে এই 64 হৰণ 64 চাইলন সহজে ওলাই গ'ল এটাকে ইউক্লিডৰ মিলিৰ পৰা গসাউ কাৰ গসাউ 64 80 গসাউ হৈছে 16 লাষ্টত এইটো 16টো এটাকে আমাৰ লাষ্টত কোৱেশ্চনটো কি দিছে তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এটাকে নিৰ্ণয় টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য equals to 16 centimeter so এইটো আমাৰ কোৱেশ্চন নম্বৰ 7 ৰ এনসাৰটো so নেক্সট আমি ক্লাছত ইয়াৰ পাছত যেটো চেপ্টাৰ ষ্টাৰ্ট কৰিম আৰু ইয়াৰ অনুশীলনী 1.2 ষ্টাৰ্ট হ'ব গতিকে আজিলৈ ইমানে ধন্যবাদ